নমস্কাৰ মই আজি আহি উপস্থিত হৈছোঁ ধুবুৰী জিলাৰ চাপৰ আহি পালোঁ মই মোৰ য'ত ডিউটি পৰিছে চাওক মোৰ এইখন হৈছে চাপৰ বেতবাৰী অভাৰফ্লাই চাওক অভাৰফ্লাইখন চাওক মোৰ যি ছাৰ্ভে পৰিছে এটা সেই ছাৰ্ভেৰ কাৰণে মই আজি আহিব লগা হৈছে চ' মোৰ ছাৰ্ভেটো আছিল এইটো যি আছিল এইটো হয় ষ্টেট লেভেলৰ লাৰ্ণিং গেপ ছাৰ্ভে বুলি কয় এইটো ধুবুৰী জিলাৰ ডিচিৰ পৰা অৰ্ডাৰ আহিছে আৰু এই প্ৰজেক্টটো লৈছে আমাৰ গোলকগঞ্জৰ ডাইটৰ প্ৰিন্সিপাল ছাৰ আৰু এই ডাইটৰ থ্ৰুৰে আমি আজি আহি উপস্থিত হৈছোঁ এই চাপৰৰ বেতবাৰী 119 নং LP স্কুলত চ' মই দেখুৱাবলৈ চেষ্টা কৰিম মোৰ ইয়াতে পৰিছে চাওক মোৰ এই অভাৰ ব্ৰিজৰ সিফালে যাব লাগিব আৰু এনেকৈ সিফালে চাওক ইমান ধুনীয়া এখন পাহাৰ আছে চাওক এই পাহাৰৰ কাষে কাষে যাব লাগিব আৰু তাৰপিছত দেখুৱাবলৈ চেষ্টা কৰি থাকিম মই মোৰ যিটো স্কুল পৰিছে সেই স্কুলখনত সকলোখিনি দেখুৱাবলৈ মই চেষ্টা কৰিম আপোনালোকে এইপিনে যিটো ৰঙা বগা ৰঙৰ ঘৰটো আছে সেই ঘৰটোত তাত মানে আমাৰ যিখিনি ব্লক বহুৱাই ৰাস্তাবিলাকত সেই ব্লক তাতে বনোৱা হয় বিভিন্ন ধৰণৰ কালা আছে সেইখিনি মই আজি নেদেখাওঁ পিছত দেখুৱাবলৈ চেষ্টা কৰিম ইফালে কোনো ধৰণৰ অটো নাহে বাইকো চলি যাব নোৱাৰে চ' ইয়াত খোজকাঢ়ি আহিব লাগে আৰু খোজকাঢ়ি ইপিনে এইটো এটা গেট আছে ইয়াতে এই গেটৰ ফালেৰে ওপৰত তললৈ নামি যাব লাগিব এইফালে যাব লাগিব চাওক গৈ থাকিম এইপিনে গৈ থাকিম মই এনেকৈ আহি আজি এই পাহাৰখন পাই গ'লোঁ চাওক এইখন পাহাৰ হয় এই পাহাৰৰ কাষে কাষে মোৰ স্কুলখন যাব লাগিব আৰু ইপিনে এটা ভাল বস্তু আছে মই দেখুৱাবলৈ চেষ্টা কৰিম কি ধুনীয়া লাগিছে চাওক এইখন পাহাৰ হয় পাহাৰৰ দাঁতিয়ে মই গৈ আছোঁ আৰু ইপিনে এটা বস্তু দেখাম ইফালে ঘৰটো চাওক যিটো ঘৰ আছে সেই ঘৰটো চাব পানীৰ মাজত একদম পানীৰ মাজতে আছে ঘৰটো ইমান ধুনীয়া মাজুলী দ্বীপৰ দৰে লাগিছে চাওক মই সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম চাওক কেনেকুৱা ঘৰ এইটো পানীৰ মাজত এই স্কুলখন দেখা পাইছে সেই স্কুলখনে হয় চাওক এই যিখন স্কুল দেখুওৱা হৈছে সেইখন চাই থাকক কেনেকুৱা ৰাস্তা হৈ আছে আহি মোৰ বন্ধুজন আহি আছে পিছফালে চাই থাকিব আপোনালোকে এতিয়া মই দেখুৱাবলৈ চেষ্টা কৰিম এটা ঝৰ্ণা আছে এই পাহাৰৰ দাঁতিৰে গৈ কিনে মই ঝৰ্ণাটো দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকিব আহি ঝৰ্ণা পাই গ'লোঁ চাওক ঝৰ্ণাখিনি পানী এনেকৈ আহি আছে চাওক লাহে লাহে পানী আহি আছে যিহেতু বৰষুণ নাইকিয়া দিনৰ পৰা ঝৰ্ণা ইফালৰ পৰা আহি আছে যা দাদা হাতে চাওক ঝৰ্ণা পাহাৰৰ মাজে মাজে আহি আছে ঝৰ্ণাখিনি ইফালৰ পৰা আহি আছে চাওক
ভালেখিনি ঘূৰি যাব লাগে চাই থাকক এই পাথৰখিনি চাওক চাই থাকক সেইপিনে যাব লাগিব এই কেইবাঘৰো মানুহো আছে চাওক কিমান দূৰ ঘূৰি আহি সেই স্কুলখন পাম চাই থাকক ৰাস্তা কেনেকুৱা ৰাস্তা পুখুৰী আছে এটা ধুনীয়া পুখুৰী চাওক জংঘলৰ মাজেৰে আহিব লাগে চাই থাকক এইফালে ধুনীয়া পুখুৰীটো চাওক এয়া আহি পাই গ'লোঁ বিদ্যালয়খন 190 নং বেতবাৰী LP স্কুল আগতে আছিলে AP আমাৰ পৰাখালী আৰু এতিয়া হৈছে LP চাওক আহি পাই গ'লোঁ নমস্কাৰ মই আজি উপস্থিত আছোঁ 190 নং বেতবাৰী LP স্কুলত আৰু আজি মই যিটো ফিল্ড ইনভেষ্টিগেশ্যনত আহিছোঁ আৰু এই বিদ্যালয়খনৰ বা স্কুলখনৰ আমাৰ সহ শিক্ষক আছে যে এইজন আমাৰ সহ শিক্ষক নামটো কি আপোনাৰ মুখচন্দ্ৰ বৰ্মন অঁ থেংক ইউ আৰু আমাৰ এই বিদ্যালয়খনৰ আমাৰ CRC ছাৰ মহোদয় আছে মোৰ নাম মণিমুগ্ধ সিংহ থেংক ইউ ছাৰ আৰু মোৰ এই বন্ধুজন আহিছে মোৰ লগত আশাফুৰ ৰহমান নাম হয় মোৰ থেংক ইউ বন্ধু আৰু এই বিদ্যালয়খনৰ আমাৰ প্ৰধান শিক্ষক মহোদয় আছে ইয়াতে হয় নমস্কাৰ মই আয়ুবুদ্দিন আহমেদ এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষক অঁ ছাৰ আজিৰ দিনটোত কেনেকুৱা লাগিল এই এক্সামখিনি পাতি আৰু আপোনাৰ লগত কথা পাতি কেনেকুৱা লাগিলে আমাৰ লগতো কেনেকুৱা লাগিল খুবেই ভাল লাগিছে ছাত্ৰ ছাত্ৰীৰ লগত আৰু লগতে আপোনালোকৰ লগতো এই পৰীক্ষাৰ বিষয়ে শৈক্ষিক দিশত সহযোগ কৰি ভালেই লাগিল ছাত্ৰ ছাত্ৰীয়ে ভালে পাইছে আৰু এনেকুৱা এক্সাম মাজে মাজে অনুষ্ঠিত হ'লে ভাল হয় ধন্যবাদ ছাৰ বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু ইপিনে আছে আমাৰ লগৰ এই ছাত্ৰ ছাত্ৰীখিনি বহুত সুন্দৰভাৱে ধুনীয়াকৈ আজি এক্সামখিনি পৰিপাটিকৈ দি দিলে আৰু এতিয়া আমি আমাৰ কাৰণে যি টিফিন কৰিছে সেইখিনি খাই পিনে এইফালে যাব লাগিব ইফালে গৈ পিনে এই ৰেল লাইনটো পাৰ হৈ কিনে মই হাইৰোডত যাম আৰু হাইৰোডত গৈ পিনে গাড়ীত উঠিম চাওক